প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেমক শব্দ, বাক্য, ভাষাৰে ব্যাখ্যা কৰিব পৰাৰ সামৰ্থ্য মোৰ নাই। কোনোবা যদি প্ৰেমত সফল হয়, কোনোবা আকৌ বিফল হয়, কিন্তু প্ৰেম এক অনুভৱ, যি অনুভৱ হৃদয়ত সদায় সজীৱ হৈ ৰয়। কবিতাৰ শিৰোনাম তুমি মোৰ হয়নে? কবি ৰিম্পী সোণোৱাল। তুমি মোৰ হয়নে? অজানিতে বুকুখন কঁপি উঠে জানা, তোমাক নোপোৱাৰ শংকাত। তোমাৰ স্মৃতিবোৰ সদায় মোৰ বুকুত সজীৱ কৰি ৰাখোঁ। পোৱা নোপোৱাৰ হিচাপনো আৰু কিমান কৰিম? যিমানবোৰ পাইছোঁ তাতে সুখী হ'বলৈ শিকিছোঁ। তুমি জানানে, তোমাৰ মুখৰ হাঁহিটোতেই মই মোৰ সুখ বিচাৰি পাওঁ। তোমাক ক'বলৈ হয়তো বহুতো কথাই আছে, তথাপিও মৌন হৈ ৰওঁ তোমাৰ ওচৰত। কি জানিবা তুমি মোক বেয়াই পোৱা? তোমাক লগ পোৱা কেইবাটা বছৰেই পাৰ হ'ল, তথাপিও আজিও মনত এটাই প্ৰশ্ন, তুমি বাৰু মোৰ হয়নে?